আৰু আজি আমি গৈ আছোঁ ফুৰিব। এইপিনে মা ৰেডি, ৰঞ্জ ৰেডি, বৌ ৰেডি। ক'ত যাব? গুৰুংলা মানে ৰাইডত গ'লে ৰাতিপুৱা 5টাতে ওলাই আৰু পুৰা টাইম টু টাইম মানে গধূলি হ'লে আৰু গাড়ী নচলা আৰু ভালেই কিন্তু কিন্তু বিকাশৰ লগত গ'লে সেইটো নহ'ব। আপুনি ভাত পানী খাই দিনত তাৰপিছতহে ওলাব। পঞ্জা ক'ত যাবি? সমীৰণে আমাক ৰাতিপুৱা 11টাত লৈ যাম বুলি কয়, এতিয়া 1:30 বাজে। আৰু আমি ভাত পানী খাই পূৰা ৰেডি হৈ গ'লোঁ। আজি ভাবিছোঁ অলপ এনে ফুৰি আহোঁ। মাও কৈছিলে শ্বিলং ফুৰিব যাব, মাও যোৱাই নাই। এদিনাই মোক কৈছিলে মই শ্বিলং যাব পাৰিলোঁ হয়, ফুৰিব যোৱাই নাই শ্বিলঙত। ফুৰিব যোৱাই নাছিলোঁ, এনে আলহী খাব গৈছে, কিন্তু বিয়া খাব গৈছে, ফুৰিব যোৱা নাই। তো আজি আমি ভাবিছোঁ চবে সমীৰণ আহিলে মানে আহি কৈছে যে আমাক আজি ফুৰাব লৈ যাব, শ্বিলঙত লৈ যাব বোলে। 11টা বজাত লৈ যাম কৈছিলে, কিন্তু টাইম হ'ল 1:30, ওলাওঁতে 2টা বাজিব। এতিয়া ক'ত লৈ যায় সি নাজানো আৰু। চবে ৰেডি হৈ বহি আছে, এইপিনে বৌ ৰেডি, চবে ৰেডি, ময়ো ৰেডি, ৰঞ্জ ৰেডি। সিটো আগতে ৰেডি, তাৰ পিন্ধা মেৰা ভেজাল নাই। খালি আমাৰ কাপোৰ পিন্ধা দেখা পালে কু 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 বঞ্জামে যাওঁ যাওঁ আমি যাওঁ যাওঁ। এতিয়া কোলাতে বহি যাব। আজি বঞ্জ ফুৰিব যাব বহুত দিন পিছত। সৰুতে গৈছিলে বঞ্জ, 2 মাহতে গৈছিলে শ্বিলং চেৰাপুঞ্জী, আৰু আজি যাব বঞ্জ ন। আমি ওলাই গ'লোঁ। ক'ত ওলালো নাজানো। আমাৰ ডেষ্টিনেশ্যন ক'ৰবাততো যাম আৰু আমি ওলাই দিলোঁ। ওলাই আধা ঘণ্টামান হ'ল চাগে, এইফালে হ'ল বঞ্জল চোৱা হয়, এইবাৰ ইফালে আহিছে। এইপিনে পূজা আহি পাই গ'ল, এইপিনে সমীৰণ আহি পাই গ'ল। হেল্ল', ইমান দেৰি হ'ল নেকি অলপমান? কি চৰ্দি লাগিছে নেকি? নহয়, বতাহ পাইছে যে। ৰঞ্জ ফুফু যাব আজি। ডেষ্টিনেশ্যনটো আমাৰ ঠিক হোৱা নাই, য'তে ধুনীয়া জেগা পাম তাতে থিয় হৈ যাম। আমাৰ খালি ধুনীয়া জেগা অলপ হ'লে হ'ল, বুজিছা সমীৰণ? আমাৰ মেইন কাম কি ফটো 2টামান পাই গ'লে হ'ল, বাকী কথা নাই। ধুনীয়া শ্বিলঙত এনেও এটাৰ পিছত এটা জেগা ওলাই থাকে, বহুত ধুনীয়া। সেইবুলি হোৱা নাই এতিয়া। পাহৰি গ'লো। এবাৰ ক'ত বহিল দেখিছা? সেয়া জেগাই ঠিক হোৱা নাই। এবাৰ যাই সমীৰণ পিনে, এবাৰ যাই মাৰ পিনে, পিছপিনে চাই আছে কিন্তু জেগা পোৱা নাই কাৰণে নাহে। ইমান হেঁচাৰ মাজত যাম, তাতকে মই আগতে আছো ভাল। আমাৰ গাড়ী আমাৰ গাড়ীত কোন আছে ন? পাই গ'লো মৰা পানীলৈকে। এইপিনে গাড়ী পাৰ্কিং দিয়া নাই, আমাৰ বন্ধই দম দি আছে। বন্ধই দম দি আছে, আমাক যাব নিদিবি, তহঁতক দি আছো। তাৰ কান্দা, সিহে আগে ভাগে যাব নিদিয়ে আমাক। টিকেটো দিছো, পইচাও লৈছে আৰু যাব নিদিয়ে আমাক। যাব নিদিয়ে বঞ্জ আমাক। অলপ ভুকি দে। কৈ দিছো অলপ কিবা। এতিয়া আমি আহি পাই গ'লো ব্ৰঞ্জৰ ফূৰ্তি। ব্ৰঞ্জ দেৰি হৈছে একদম। मम्मी को दौड़ा रहा है, बेटा भाग रहा है। মাকক লৈ লৈ ব্ৰঞ্জই দৌৰাই আছে। ব্ৰঞ্জ Hello, check. Next song is Stand By Me. আৰু এইপিনে চলি আছে লাইভ মিউজিক। এইপিনে ব্ৰঞ্জ পুৰা ফেন পাই গৈছে, চবে তাক পুৰা মৰম কৰি আছে, ভিডিঅ' বনাই আছে। তাক চেলিব্ৰিটি ব্ৰঞ্জে বহুত ভাল পাইছে একদম।
একদম এটা দৌৰিব পাই আজি এইয়া কোৱা বন্ধ ভাগত লগাই দিলে আজি মোক দৌৰাই দৌৰাই এই দুটা খেদাই আহিছে আমাৰ বন্ধ দল আৰু আজি আমি এতিয়া বটিং কৰিম সমীৰণৰ জহত আজি ফাৰ্ষ্ট টাইম বটিং গোটেইকেইটাই ময়ো ময়ো ফাৰ্ষ্ট টাইম বাৰু তুমি ময়ো মোৰ কৰা নাই আগতে ফাৰ্ষ্ট টাইম বলা এতিয়া যাওঁ আৰু ইফালে চাওক ইফালে মানুহে বটিং কৰি আছে পুৰা বাট আমাৰ এইখন নহয় আমাৰ এইখন হয় পুৰা ডাঙৰখন আমাৰ মানে 10জনীয়াখন নাই নাই ভয় কৰিব নালাগে লাইফ জেকেট আছে ন সাঁতুৰিব জানা ন ইণ্টাৰেষ্টিং কথাটো কি জানা এনাকন্দা হয় এনাকন্দা যাওঁ আমি কোনটোত নাই এইটো ফ্ৰী হয় এইটো ফ্ৰী যোৱা ফ্ৰীতে ঘূৰি আহা সমীৰণ টিকেট কিমানকৈ লৈছা পাৰ পাৰ্চন তাৰ পাৰ্চন চিষ্টেম নাই পুৰা বুট লৈ লোৱা 1500 টকা হয় নেকি আমি পুৰা বট পুৰা বুট খালী থাকিব দেখোন আমাৰ লগত ৰখি আছো তাতে আৰু 5জনৰ গ্ৰুপ এটা পাইছো ধৰিছো বোলো আহক অলপ অলপ বৰষুণো দি আছে এবাৰ নেক্সট ট্ৰিপ যাব তাৰপিছত চাগে আমি কাৰণ লাইন গ'ল এইটো ট্ৰিপ যাব তাৰপিছত লাইন টু লাইন ন অ' দুখন আছে ন পুৰা ক'লে আন্ধাৰে হৈ গ'ল কেইটা বাজিছে টাইম 4টা বাজিলে পুৰা এইপিনে আন্ধাৰ একদম বৰষুণ দিব নিচিনা হৈ গ'ল আমি উঠি ঘূৰি বৰষুণ আহি আছে চব বৰষুণ আহি আছে ফালৰ পৰা এই এনেকৈ নক'ব ৰ'বা আমি আগতে আহি পাওঁ এইটো আমি উঠাটো আহি আছে এনাকন্দা আহি আছে এনাকন্দাত উঠি যাম আমি এতিয়া এইটো আহি আছে আমি সেইটোতে যাম কি মজা লাগে পুৰা বৰষুণ নক'বা দে মেলা গৈছো আমাৰ পালাৰ মেলা আমি उठिम এতিয়া जाएगा क्या हाँ ये भी जाएगा हम लोग के साथ चलो चलो जल्दी चलो तुम थोड़ा वीडियो कर देना ठीक है আমাৰ বন্ধু যেতিয়া 2 মাহ আছিল তেতিয়া আহিছিলে চাইলং চেৰাপুঞ্জী আজি পুৰা বটিং কৰিব আহি গৈছে দেখিছা 1 বছৰত পুৰা ডাইৰেক্ট বটিং কৰিব আহি कभी ऐसा नहीं लगता ये शेर है ইমান ফূৰ্তি পাইছে মানে কুলাত নাথাকে সি তাতে এৰি দিব লাগে দৌৰিব লাগে সি আজি বহুত ভাল পাইছে দে আজি আমাৰ বন্ধে বটিং কৰিব এতিয়া আমি যাম পিংকি বা ভয় লাগিছে নেকি हाँ इससे पहले ब्रोंजो को अच्छे से पकड़ना लाइफ जैकेट भी दो कभी लाइफ जैकेट होगा ना जंप करेगा तो पानी में सब नहीं होगा हम दोनों का एक साथ होगा आप कर दे रहे हैं ब्रोंजो बाबा एक साथ होंगे बाबा ब्रोंजो ब्रोंजो को जब जी और इसको इधर से दीजिए इधर से ये ना ना हो गया हाँ एक साथ दोनों ने पहन लिया बढ़िया वाह बाबा खुशी देखो इसकी रील तुला मामा जाते जाते थोड़ा लगा सब लोग स्टार्ट हो गल बोलो এতিয়া আমি গৈ আছো ফার্স্ট টাইম এক্সপেরিয়েন্স ব্রঞ্জৰ ভালে লাগিছে দেখোন আমি কি ফূৰ্তি পাইছে বা ভাবিছিলো বন্ধ ভয় কৰিব কিন্তু বন্ধ ভয় কৰা নাই পুৰা ফূৰ্তি পাইছে হাঁহি দিছে বন্ধ বা পিংকি বৌ কেনেকুৱা লাগিল বঢ়িয়া লাগিল ভাবিছিলো বহুত ভয় লাগিব কিন্তু বন্ধক দেখি মোৰ বেছি ভাল লাগিছে ই পুৰা এনজয় কৰিছে পুৰা ভাইব লৈছে কি ভাল পাইছে বিচৰা নাই সি আমি আৰু নিউ নে নিউ ভাবি আছিলো ভয় খাব বোলে বেছি ভাল পাইছে ব্ৰঞ্জ মাৰ অলপ ভয় লাগিছে নেকি নাই লগা ন বড়ো লগা নাই ব্ৰঞ্জ দেখো কণ আয়া ব্ৰঞ্জ ইফালে চোৱা লগৰ আহিছে লগৰ ব্ৰঞ্জ ইফালে 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 ইহঁতে লগ কৰিবৰ কাৰণে আহিছে আমাৰ ফুৰা মেলা হৈ গ'ল এইপিনে বঞ্জা আৰু বা সি গৈছে যে আৰু তাৰ ফুৰাই মানে বাপাৰে আজি থৈ যাম আজি তোক আজি ইয়াত তই দৌৰি থাকবি গোটেই ৰাতি এইপিনে আমাৰ চাহ
টি টাইম এতিয়া আমাৰ টি টাইম আমি ঘৰৰ পৰা মিঠাই চিঠাই লৈ আহিছোঁ গাড়ীত আছে কাৰণ চাহ খাই আৰু গৈ থাকোঁ আৰু লাহে লাহে বহুত ফুৰিলোঁ আজি হৈ গ'ল হেৰি লৈ যাওঁ ষ্ট্ৰ জুচ খোৱা নিচিনা খাই cheers মায়ে কৈছে চিয়াৰ্ছ ঘৰত ৰাখি চাহটো খাব লাগে ইম্পৰ্টেণ্ট এতিয়া সোনকালে খাই লওঁ আমি চলো পেটিছ কা গিয়া ইয়াক দেখিলে খালি হিন্দী আহি যায় দেখোন পেটিছটো ক'ত বহুত ঠাণ্ডা আছে অঁ ঠিক আছে নাই হিন্দীও কৈ থাকিব লাগে জানা চব হিন্দীটো তোমাৰ আৰু তোমাক ক'লে মানে সেইটো ভাল হৈ থাকে তুমি যিমান ক'বা ইমান ভাল হ'ব চাফ নহ'লে চলিটো যায় তুমি বাহিৰত গ'লেতো তুমি ক'ব পাৰিবা আৰু চব ভাষাই জানিব লাগে মানুহ কোন কেতিয়া কি লাগি যায় কোনো ক'ব নোৱাৰে ন আজি দৌৰাও তত পোৱা নাই চবকে দৌৰাইছে বা বঞ্জ গৈছে আগতে মোৰ ফটো উঠাই দিয়ে ভাল লাগছে ধুনীয়া আছে ন মই আগত আহিছোঁ কিন্তু ব'টিং কৰা নাই আজি ফাৰ্ষ্ট টাইম ব'টিং কৰিলোঁ বঢ়িয়া লাগিল আৰু ঠাণ্ডা ন ভাল লাগিল থেংকছ টু সমীৰণ আপোনাক বহুত ধন্যবাদ থেংকছ টু ইউ কাৰণ মই ফাৰ্ষ্ট টাইম কৰিছোঁ আজি ব'টিং নহয় তুমি লৈ আহিছা লৈ নাহিলে আমি কেনেকৈ আহিলোঁ আহোঁ বুলি নক'লে মই লৈ আহিলোঁ নেকি থাকিবনে ই মানে ৰাস্তাত জাগাত ইফালে দৌৰি নাযায়তো ৰাস্তা বদলাই দিয়ে বেক স্লিপ মাৰি দিয়ে ভাগৰ লাগি গৈছে বনজত দৌৰাই আধা কেজি ওজন কমাই দিলোঁ মোৰ আৰু দুটাই ভাল আছে ফটো তুলিয়া ধুনীয়া লাগিছে দুটাই ভালো লাগিছে ন ধুনীয়া সাজেষ্ট কৰি আছোঁ পিংকি বাক আপোনালোকৰ পিংকি বক চৰি আপোনালোকে সাজেষ্ট কৰিব কমেণ্ট ছেকশ্যনত পুৰা ক'ব পিংকি বক ভিডিঅ' লাগে ম'ম' আৰু এতিয়া চিকেন ললিপপ ইয়াতে বহুত টেষ্টি পায় এতিয়া আমি লৈ আহি গাড়ীতে খাম ৰুকো মই ভি যাওঁগি ঐ আকৌ হিন্দীত কৈ দিলোঁ হিন্দীতে আহি যায় দেখোন হিন্দী অসমীয়া মিক্স মিক্স হৈ গৈছে আমি যাওঁ আমি লৈ আহোঁ গাড়ীত লৈ আহি খাই আহিছোঁ আপোনালোকে বহক